নমস্কাৰ মই আজি আকৌ আছোঁ এই নখঙীয়া বিলাচিত প্ৰসংগনত মাত্ৰ মেলালৈ আৰু এদিন বাকী আছে এটা এদিন বাকী আছে 6 তাৰিখৰ পৰা আৰম্ভ হ'ব গ্ৰাম্য পৰ্যটন মেলা আৰু তাৰে আজি প্ৰস্তুতি চলাই আছে তেওঁলোকে কেনেকুৱা ধৰণকে তেওঁলোকে প্ৰস্তুতি চলাইছে চাওক ইয়া দেখাই আছোঁ অলপ আগৰ পৰা আৰু ইয়াৰ পিছত আমি অলপ যাম খঙীয়া গাঁওখনত অলপ দেখাবৰ কাৰণে ইয়া চাওক বেলিটো ইপাৰৰ পৰা পৰিছে কাৰণে অকণমান দেখাবলৈ সুবিধা হৈছে মই এইটো চাইডে গৈ আপোনালোকক দেখাই আছোঁ মুখ্য অতিথিসকলক আদৰিবৰ কাৰণে NCC গ্ৰুপে প্ৰস্তুতি চলাই আছে চাওক আৰু ইয়া দোকানবিলাক বনাই আছে সম্পূৰ্ণ হৈ উঠিব অহাকালিলৈ পৰা 6 তাৰিখ পৰা আমি উপভোগ কৰিব পাম সকলোৱে নখঙীয়া বিলাচিত বৰফুকন প্ৰসংগনত আহিব সকলোৱে উপভোগ কৰিবহি গ্ৰাম্য পৰ্যটন মেলা তাৰে কামনাৰে আৰু ইয়াতে নতুন বছৰ হ'ব কামনা কৰিছোঁ সকলোৱে আহিব সকলোৱে চাব আৰু আমাৰ মৰমৰ জুবিন দা আহিব 6 তাৰিখে 3টা বজাত পাবহি আমাৰ মাজত আৰু অন্যান্য শিল্পী সকলো আহিব চেষ্টা কৰিম যিমান পাৰোঁ তেওঁলোককো দেখাবৰ কাৰণে আমি সকলোৱে প্ৰস্তুতি চলাই আছে আৰু এইবিলাক বনাই আছে সকলোৱে এতিয়া মই আছোঁ কুশল কোঁৱৰ একাডেমি তেওঁলোকে ইয়াতে প্ৰেক্টিছ চলাই আছে তাৰে অলপ কিছু দৃশ্য আপোনালোকৰ কাৰণে দেখাবলৈ আহিছোঁ যিহেতু 6 তাৰিখৰ পৰা আৰম্ভ হ'ব আমাৰ গ্ৰাম্য পৰ্যটন মেলা তাতে প্ৰদৰ্শনীমূলক হিচাপে দেখাবৰ কাৰণে তেওঁলোকে ইয়াতে প্ৰস্তুতি চলাইছে তাৰ কাৰণে দেখাবলৈ আহিছে কথা শুনিব যায় থাকিবানে সঁচাকৈ মোৰ কনে মই আহিলে বুলি কোনোবাতে চাই থাকিবানে সঁচাকৈ মোৰ কনে মই আহিলে বুলি কোনোবাতে চাই
পিছপিনে সৰু সৰু কণ কণ মইনাহঁতে নাচি আছে। যিহেতু গ্ৰাম্য পৰ্যটন মেলাত যি প্ৰদৰ্শনী দেখাব তেওঁলোকে এয়া নাচিছে। চাওক, উপভোগ কৰক তেওঁলোকে প্ৰস্তুতি চলাইছে কেনেধৰণে। বহুত নাচনি আছে, চাওক ইমান সুন্দৰকৈ নাচিছে। আৰু সকলোৱে আহিব 6 তাৰিখে, 7 তাৰিখ, 8 তাৰিখ 3 দিন আছে। 3 ডেইছত আপোনালোকে উপভোগ কৰিব, তেওঁলোককো দেখিব। চাওক ইমান সুন্দৰকৈ প্ৰস্তুতি চলাইছে, ইমান সুন্দৰকৈ শিকিছে আৰু তেওঁলোকে ইমান সুন্দৰকৈ নাচিছে। মোৰো নাচো লাগে কেতিয়াবা, তথাপি কি কৰিম, দুৰ্ভাগ্যজনক মই অলপ অসুস্থ হৈ আছোঁ। তথাপিও আপোনালোকৰ কাৰণে মই এয়া ভিডিঅ' আনিছোঁ আৰু সকলোৱে যেন মোৰ চেনেলটো সহায় কৰে তাৰে কামনাৰেই। চাওক ইমান সুন্দৰকৈ এয়া আদিবাসী গানত নাচিছে আৰু বহুত গানতে নাচিছে, আপোনালোকক মই দেখাম বাৰু। বৰ্তমান আমি এই ভণ্টিহঁতৰ ওচৰৰ পৰা আহিলোঁ, নাচনীখিনিৰ ওচৰৰ পৰা আহি কিনে এতিয়া আমি বৰ্তমান গৈ আছোঁ খঙিয়াৰ গাঁওখনৰ মাজেৰেদি। অলপ আপোনালোকক উপভোগ কৰাম খঙিয়া গাঁওখন। আৰু মোৰ লগত আছে এয়া ভাইটি এজন আছে আৰু মোৰ পিছপিনে দেখিছে এয়া হৈছে নখঙিয়াৰ পুথিভঁৰাল আৰু ইয়াতে ইতিহাসৰ এখন পুথি আছে। আৰু যিহেতু ডিম্বেশ্বৰ ব্লগত মই আপোনালোকক লিংকটো দি দিম বাৰু ডিছক্ৰিপশ্যনত, তাতে পাব। তাৰ লগত আছে, মই কিন্তু এতিয়া সোমাবলৈ নোৱাৰিম কাৰণ ইয়াত মানুহ নাই। আৰু এখন পুথি আছে ইতিহাসৰ 1700 শতিকাৰ হয় ন, 1700 শতিকাৰৰ এখন পুথি আছে বোলে ইয়াতে, আৰু এই নখঙিয়া গাঁৱতে আছে।